হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই। ভণ্টি যিহেতু বিয়া আজি 4 দিন আৰু মই বিশেষ তুলিব নোৱাৰিলোঁ, অলপকৈ তুলি ৰাখিছোঁ। অলপ বিজিও আছিলোঁ যিহেতু ঘৰতে বিয়া। এয়া হৈছে কইনা, মা, পানী ছিটিয়া, তুলনি ধৰা, তাৰপিছত ইয়াতে মাহ হালধি ঘঁহি গা ধুৱাই মেলি আৰু এয়া বুগুচা লোৱা নিয়ম অলপ কৰে ভিতৰত যোৱাৰ আগত, যিহেতু নিয়ম কৰি আছে। ঘৰি এটাই বুগুচা লৈ আৰু নিব। এনেকৈ আপোনালোকৰ ফালে একে হয়নে? কমেণ্ট কৰি জনাবচোন। সকলোতে বেলেগ বেলেগ হয়, যিহেতু চবতে একে নহয়। বুগুচা লৈ এয়া আৰু নিছে। পাৰোঁ নোৱাৰোঁ কৰি তুলি মেলি আৰু এনেকৈ বুগুচা লৈ ঘূৰিব লাগে 3 পাক আৰু লাষ্টত বিয়াখন ঠেলি পেলাব লাগে। পাৰিম নোৱাৰিম বুগুচা লোৱাৰ লগতে কইনাই মই লুটি খালে এদাই আৰু বোলে। আৰু যেন তেনে কৰি বেচেৰি গৈছে আৰু এনেকৈ। যিহেতু ভিতৰত আমাৰ আজি 4 দিনত ভিতৰতে বহায় আৰু ইয়াত ভিতৰত পাই মেলি কাপোৰ যিহেতু একেযোৰে পিন্ধাই আৰু অলপ ঠিক কৰি দিয়ে তেনেকৈ। আৰু মানুহ আহিছে লাহে লাহে, যিহেতু গা ধোৱা অলপ দেৰিয়ে হ'ল। বতৰটো যিহেতু ৰ'দ দিয়া নাই, বেয়া কৰি আছে বৰষুণ যিহেতু। তাতে আৰু এয়া আজি 4দিনীয়া গা ধোৱা দিনাখন আমাৰ এইফালে কেঁচা পিঠা দিয়ে। আপোনালোকৰ ফালে কি দিয়ে কমেণ্ট কৰিবচোন। অলপ তুলি ৰাখিলোঁ, এয়া আৰু বিশেষ একো নাই। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব। বাই বাই।